হেল্ল' গাইজ, এই ভিডিঅ'টোত কি হ'ব সেই কথা ক'ম। আৰু এই ভিডিঅ'টো KKR ভাৰ্চাছ কিং11 পাঞ্জাৱৰ, আৰু এই মেটছত ফুল প্ৰিভিউ কৰিম। যদি পাঞ্জাৱ আজিৰ খেলত পৰাজয় হয় তেনেহ'লে সম্পূৰ্ণভাৱে IPLৰ পৰা আউট হ'ব। আৰু যদি কলকাতা জয়ী হয় তেনেহ'লে টপ 3। গতিকে দুয়োটাৰ বাবে আজি মেটছ বহুত দৰকাৰী। এই ভিডিঅ'টোত প্লেয়িঙত কোনো ধৰণৰ চেঞ্জ হ'বনে আৰু কোনটো টিম উইন হোৱাৰ চান্স বেছি, হেড টু হেড কোনে জয়ী হৈছে সেই বিষয়ে ক'ম। গতিকে শেষলৈকে চাই থাকক আৰু লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ক'ম এই মেটছটো ক'ত হ'ব। এই মেটছটো আবু ধাবিত হ'ব আৰু পিটছৰ বিষয়ে ক'লে বলাৰ আৰু বেটছমেন দুয়োটাকে ছাপোৰ্ট কৰে। আৰু ফিল্ডত 180 আৰু 190 ৰান হ'লেই ছাফিচিয়েণ্ট। আৰু যদি পাঞ্জাৱৰ বিষয়ে যদি কওঁ, 6 মেটছত এটাত জয় হৈছে। আৰু যদি পাঞ্জাৱ উইন হয় তেনেহ'লে প্লেয়িং বক্সত কোৱালিফাই হ'ব। আৰু KKR প্ৰদৰ্শন বহুত ভাল। 5টা মেটছত 2টা পৰাজয় হৈছে, 3টা জয় হৈছে। KKR 9 মেটছত যদি 5টাত জয় হয় তেনেহ'লে কোৱালিফাই হ'ব। গতিকে পাঞ্জাৱৰ মনোবল ভাঙি গৈছে। আগত 5টা মেটছত 4টা মেটছত পৰাজয় হৈছে আৰু KKR লাষ্ট মেটছত চেন্নাইক হেৰুৱাইছে। গতিকে KKR মনোবল বহুত ষ্ট্ৰং হৈ আছে। যদি হেড টু হেডৰ কথা কওঁ, 17 মেটছৰ KKR জয় আৰু মাত্ৰ 8টা মেটছত পাঞ্জাৱ জয় হৈছে। আৰু বৰ্তমান যিটো পাৰফৰ্মেঞ্চ পাঞ্জাৱতকৈ কলকাতা বহুত বেছি ভাল। চাওক কোনটো টিম জয়ী হয়। আৰু খেলত কিং11 পাঞ্জাৱৰ বহুত আজি চেঞ্জ হ'ব। সৰফৰাজ খান আৰু ক্ৰিছ গেইল আহিব পাৰে আৰু বহুত চেঞ্জ হ'ব। এই মেটছৰ কথা কওঁ, KL ৰাহুল আৰু ময়নক আগৰৱাল আহিব অপেনিঙত। 3 নম্বৰত আহিব মনদীপ সিং, 4 নম্বৰত আহিব নিকোলাছ পৰাণ, 5 নম্বৰত আহিব ক্ৰিছ গেইল বা গ্লেন মেক্সৱেল আহিব পাৰে। আৰু বেছিভাগ ক্ৰিছ গেইল অহাৰ চান্স আছে, কাৰণ আগত যদিও তেওঁ ফিট নাছিল। 6 নম্বৰত সৰফৰাজ খান আৰু 7 নম্বৰত মুজিবুৰ ৰহমান আৰু 8 নম্বৰত ৰবি বিষ্ণৈ আৰু 9 নম্বৰত আৰ্শদীপ সিং, 10 নম্বৰত S কট্ৰেল আৰু 11 নম্বৰত মহম্মদ শামি আহিব। এইটোৱে হ'ল কিং11 পাঞ্জাৱৰ প্লেয়িং 11ৰ এক্সপেক্টেড। এতিয়া KKRৰ পচিবল চেঞ্জৰ বিষয়ে ক'ম। মোৰ মতে KKRে কোনো ধৰণৰ চেঞ্জ নকৰে। প্লেয়িং 11ত একেই থাকিব। বেটিঙত অলপ চেঞ্জ হ'ব পাৰে। গতিকে আৰম্ভ কৰোঁ আহক। অপেনিঙত আহিব শুভম গিল আৰু ৰাহুল ত্ৰিপাঠী। 3 নম্বৰত নিতেশ ৰাণা, 4 নম্বৰত ইয়ন মৰ্গান, 5 নম্বৰত এণ্ড্ৰে ৰাছেল, 6 নম্বৰত দিনেশ কাৰ্তিক, 7 নম্বৰত পেট কামিন্স, 8 নম্বৰত সুনীল নাৰিন, 9 নম্বৰত কমলেশ নাগৰ, নম্বৰত আহিব শিৱম মাভি আৰু 11 নম্বৰত বৰুণ চক্ৰৱৰ্তী আহিব পাৰে। গতিকে এটা কথা ক্লিয়াৰ কৰি দিওঁ, বেটিঙত চেঞ্জ হ'ব পাৰে। সুনীল নাৰিনক আগতো দিব পাৰে, যেনেকৈ আগৰ মেটছত আগত দিছিল। গতিকে এতিয়া হ'ল কিং11 পাঞ্জাৱ আৰু কলকাতাৰ প্লেয়িং 11 এক্সপেক্টেড। আৰু আজি মেটছৰ প্ৰেডিকশ্যনৰ কথা ক'লে মোৰ মতে আজি পাঞ্জাৱ জয়ী হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাটছিং।